এখন বাছ আছিলে আমাৰ কওকচোন। এক্টৰ প্ৰাঞ্জল শইকীয়া। তো প্ৰাঞ্জল শইকীয়া তাৰমানে তেতিয়া সেই গুৱাহাটী চিটি হয়। বাছবোৰ আছিলে তাৰমানে জি হয়। GGMTU বুলি লিখা থাকে, মানে গ্ৰেটাৰ গুৱাহাটী মিউনিচিপেল ট্ৰান্সপৰ্ট ইউনিয়ন নে তেনেকুৱা কিবা এটা GGMTU লিখা থাকে, তেনেকুৱা এখন বাছ তাৰমানে আমি প্ৰাঞ্জল শইকীয়া মানে আছিলে, বৰ ধুনীয়া বাছ এখন আছিলে এখন। সেইখনৰ তাৰমানে চবে লৈ থাকে। আগতে জিতুল দাই আমি যিমান দূৰ গম পাওঁ যে জিতুল দাই সেই বাছখন খুব ৰিজাৰ্ভ কৰিছিল। তাৰপিছত এবাৰ আমি গৈছোঁ ৰাতি, তাৰমানে আমাৰ নেক্সট ডে আমাৰ সেইখন গাড়ীখন ঠিক হোৱা নাছিলে। তো আমি ৰাতি 1:30 বজাত প্ৰাঞ্জল শইকীয়া ঘৰলৈ গৈছোঁ। আৰু ভাবিব পাৰা তুমি ৰাতি 1:30 বজাত তেওঁক গৈ জগাইছোগৈ। মই আছিলোঁ, গল্ডি আছিলে, দুদুল আছিলে, আমাৰ বিপুল দা বুলি এজন চাউণ্ড কৰিছিলে তেতিয়া আমাৰ। আমি গৈ ৰাতি 1:30 বজাত মানুহজনে বেলেগ খং উঠিছে আৰু মানে একদম গৰগৰীয়া মাত এটা আমাক তাৰমানে, কোন তোমালোক তেনেকৈ হেঁতেন। আমি এনেকৈ জুবিনে চিনাকি দিছে, জুবিন তাত গহীনকৈ কথা কৈতো, আৰু খুব গৰগৰীয়া মাতটো তেখেতৰ, বেৰিটোন বহুত বেছি তাৰমানে। আৰু মাজে মাজে এটা কুকুৰৰ ভুকনি এটা আহে তাৰমানে ঘৰৰ ভিতৰৰ পৰা। তাৰপিছতে বৰ ডিষ্টাৰ্ব হয়, প্ৰাঞ্জল শইকীয়া দাই মানে ডিষ্টাৰ্ব হয়তো, তেতিয়া লাহেকৈ তেওঁ ইফালে ঘূৰি খিৰিকীখনৰ ফালে চাই কয়, পমি তুমি বৰ দুষ্ট হৈছা, অলপ মনে মনে থাকা, এনেকৈ আমি সেইটো এটা কাহিনী। ৰাতি 1:30 বজাত গৈ তেওঁক উঠাই মেলি আমি বাছখন ফিক্স কৰি ফাইনেলি দিলেগৈ। আৰু তোমালোক এই সময়ত কি কথা ক'বলৈ আহিছা, তোমালোক এই সময়তে ৰাতিখন? মানে উপায় নাই, কি কৰিম প্ৰাঞ্জল দা, আমি কাইলৈ তাৰমানে আমাৰ ৰাতিপুৱা ওলাব লাগে সোনকালে, আৰু ক'ৰবাত মাৰ্ঘেৰিটা ছাইডত ক'ৰবাত আছে তাৰমানে প্ৰগ্ৰেম, গতিকে ৰাতিপুৱা সোনকালে ওলাব লাগিব ন। সেইকাৰণে আমি উপায় নাছিলে, আমি ৰাতিপুৱালৈ ৰ'ব নোৱাৰিলোঁ তাৰমানে। হ'লগৈ আৰু কথাটো সেইটা। সেইকাৰণে ৰাতি 1:30 বজাতে ৰাতি 1:30 বজাতে গৈ প্ৰাঞ্জল শইকীয়া নিচিনা ডাঙৰ এক্টৰ এজনক আমি জগাই দিছোঁগৈ গৈ।